আপোনালোকে মনে মনে ভাবি আছে এই কোনো হিন্দী ছবি নাইবা দক্ষিণ ভাৰতৰ ছবিৰ অভিনয়। ৰব, ই কোনো ছবিৰ অভিনয় নহয়। আমাৰ অসমৰ কেইজনমান প্ৰতিভা সম্পন্ন যুৱকে মুকলি কৰা লাভ ইউ ইণ্ডিয়া নামৰ ইউটিউব চেনেলটোৰ বাবে কৰা অভিনয়। অসমৰ নগাঁও জিলাৰ উদীয়মান যুৱক শ্বেখ আব্দুল্লাই কেইজনমান বন্ধুক লগত লৈ অসমৰ কলা সংস্কৃতিৰ লগত সংগতি ৰাখি দৰ্শকসকলক মনোৰঞ্জন দিয়াৰ বাবে লাভ ইউ ইণ্ডিয়া নামৰ এটা ইউটিউব চেনেল মুকলি কৰিছে। উক্ত চেনেলটোৱে দৰ্শকসকলে অতি মৰমেৰে আঁকোৱালি ল'ব স্বত্বাধিকাৰী আব্দুল্লাই আশা প্ৰকাশ কৰিছে। লগতে সকলো দৰ্শককে লাভ ইউ ইণ্ডিয়া নামৰ এই ইউটিউব চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, টপ নিউজ অসম। बिना तेरे न एक पल हो, न बिन तेरे कभी कल हो, ये दिल बन जाए मुझे कोई हलचल हो सनम पे। নমস্কাৰ, মই আব্দুল্লা কৈ আছো। ডিয়াৰ ছাৰ বাইদেউসকল আৰু মোৰ দাদা ভণ্টিসকলৰ মই এটা অনুৰোধ জনাইছো, মোৰ এটা ইউটিউব চেনেল আছে, আপোনালোকে যাই পেলাই চাব ভিডিঅ'টো। মই আজি এটা ভিডিঅ' আপলোড কৰিছো, চেনেলটোৰ নাম হ'ল লাভ ইউ ইণ্ডিয়া চেনেল। আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব। মই ৰিকুৱেষ্ট কৰি আছো মোৰ চেনেলটো আপোনালোকে যাই পেলাই চাব আৰু আপোনালোকৰ ভিডিঅ'টো বহুত ভাল লাগিব। নিশ্চয় আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিব আপোনালোকৰ। আৰু মই এইখিনিতে মই অনুৰোধ জনাইছো, আপোনালোকে যাই পেলাই মোক আশীৰ্বাদ কৰক আৰু মোৰ চেনেলটো চাব আপোনালোকে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু শ্বেয়াৰটো